ৰাতিপুৱাই ৰাতিপুৱাই চাহ একাপ খাবলৈ পালে ভাল হয় আৰু হে ইহঁতৰ আজি পৰীক্ষা আছে সিহঁতৰ হে ৰিজাল্ট মাৰিলে আপোনাকহে চাহ দিম আপুনিও কওকচোন বাৰু আজি দেখোন অলপ বেছি ষ্টাইল কৰিছ তাইৰ কথা চা এই পিছে শুন আজি মোৰ স্কুলৰ শেষৰ দিনটো মই যোৱাৰ পাছত যাতে এই ল'ৰাবোৰৰ লগত ইমানকৈ লাগি নাথাক বুজিলি নহয় কি কলি তহঁত দুটা মানে য'তে ত'তে কাজিয়া লাগ ইফালে বাপেৰৰ মুখখন ফুলি আছে চাহ কাপলৈ যোগান ধৰা নাই ৰাতিপুৱাৰ পৰা ভাত কিছুমান নাখাই দেউতা আমি আহিছো হয় যাওঁনে যা 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 হেৰা মই বজাৰলৈ যাওঁ কি কি বজাৰ লাগে মোক মোনাখনৰ সৈতে উলিয়াই দিয়া ৰ'ব বাবা পৰীক্ষা কেনেকুৱা হ'ল ভালে হৈছে মা ঠিক আছে দিয়া হেৰা এই চাহ একাপ লৈ আহাহে দাদা ৰিজাল্ট দিব তোমালোকে গম পাইছা নাই মই পাহৰিছিলোঁ হেল্ল' হয় হয় কি সঁচাই কৈছে নে বৰ ভাল কথা শুনি বৰ ভাল লাগিছে হয় হয় আহিব দে সন্ধিয়া আহিব ধন্যবাদ 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 নিশিতা ঐ নিশিতা মাধৱী ওলাই দুজনী ওলাই ওলাই কি হ'ল কওকচোন ব'লা ফুৰিবলৈ যাওঁ এই নাই আজি প্ৰথম আহিছোহে এতিয়া যাম জানো এই বাদ দিয়া সেই কিহে কলেজ চলে চিল কৰিবহে আহোঁ আমি ব'লা একো নহয় কলেজ বৰিং ইয়াত একো নাপাবা তুমি ব'লা 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 ফুৰি আহোঁ মোৰ মাথা ঘূৰাই গৈছে দেখোন একো নাই একো নাই প্ৰথমবাৰ খালে এনেকুৱা হয় আমাৰো হৈছিল নহয় আমাৰ হৈছিল একো নাই নাই একো নাই তপন বৰ ভাল লাগিল দেই আপুনি ব্যস্ততাৰ মাজতে এপাক আহিলে পিছে কওকচোন ঘৰৰ খবৰ কওক ভালে ভালে সব ভালে আছে পিছে দিনবন্ধু আপুনি বৰ ভাগ্যৱান দেই দুটাকে সন্তান আপুনি পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে ঈশ্বৰে দিছে আৰু পিছে আপোনাৰ ল'ৰা ছোৱালী হেল্ল' ভালে ভালে বাবা কি তপন পৰা আহিছে কিয় এনেই গ'ল যে তাৰ কিছুমান টেনচন আছে আপুনি বেয়া নাপাব হ'ব দে আহিছোঁ মা মই অলপ ওলাই যাওঁ কিবা এটা খাই যাচোন নাই নালাগে এই খাই যা হ'লেও আৰে নেখাওঁ বুলি কোৱা নাই নেকি দাদা চিগাৰেটৰ পেকেট এটা শিখৰ দুটা দিয়কচোন এইটো লোৱা চিগাৰেট এইটো হ'ল শিখৰ হয় আহিছোঁ পইচাটো
দিম নহয় কালি এই চোৱা তোমাৰ বাকী কিমান দীঘলৈ গৈছে দেখিছানে আৰে দিম নহয় এনেকৈ মাথা গৰম কৰিছে দোকান চলাম কেনেকৈ দিম নহয় আপুনি চিন্তা কৰিব নালাগে নহয় ব্যৱস্থা পালা দেই সোনকালে কৰিবা ব্ৰ আহোঁতে দেৰি কৰিলা যে এই কিবা কাম এটা আছে চিগাৰেট পেকেটটো অঁ আনিছোঁ এইটো লোৱা আজি ৰাতি পইচা তুমি দিবা এই নাই নাই আমাৰ ইমান টকা নাই নহয় মই ক'ৰ পৰা দিম কি সদায় কি আমি যোগাৰ কৰি থাকিম নি আমি নাজানো তুমি ক'ৰ পৰা আনা তুমি খালি আনিব লাগিব নহ'লে কথা বেয়া হ'ব হ'লেও মই ক'ত পাম বাৰু নাই তুমি আমি নাজানো তুমি দিব লাগিব নহ'লে কথা বেয়া আছে আৰে ইমানবোৰ টকা এতিয়া মই ঘপককৈ ক'ৰ পৰা পাম ঘৰকে বিচাৰি থাকিব আৰে এডালে কি হ'ব আৰু আৰে আৰু টকা মই ক'ত পাম আৰু লৈ আহা যোৱা য'ৰ পৰা আনা আনা ঠিক আছে। তুমি নাজানো কিন্তু ডাঙৰ কথা বেয়া হ'ব পাঁচ হাজাৰ দিয়াচোন মোৰ হাতটো কঁপিব নাই ধৰিছে নাই তুমি টকা আনা তেতিয়াই দিম আৰে দিয়া নাই মই থাকিব নাই পৰা তুমি নাই যোৱা না দিম নহয় তোমাক আপুনি কোন মই ঋষিৰ দেউতাক তাৰ বৰ বেমাৰ তোমালোকে পাৰিলে অলপ তাক সহায় কৰাচোন মই কি কৰিম তাক আপোনালোকে চম্ভালিব নোৱাৰিলে তাক কি আমাৰ দুখ নেকি যাওক ইয়াৰ পৰা ভাইটি ভাইটি দৰ্জাখন খুলি দিয়াচোন আপুনি কোন মই ঋষিৰ দেউতাক তাৰ বৰ বেমাৰ তোমালোকে অলপ পাৰিলে সহায় কৰাচোন আমি তাক বেমাৰ পেলোৱা নাই নহয় হ'লেও তোমালোক ধনী মানুহ আৰু কি তোমালোকৰ ভাল বন্ধু আছে অলপ সহায় কৰা নাই নাই আমি নহয় আপুনি যাওক কামুৰি নাথাকিব ভাইটি অলপ নাই 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 যাওক যাওক কামুৰি নাথাকিব হয় হয় সোমাই আহক দৰ্জা খোলা আছে হয় চাওকচোন সমস্ত মাটি বাৰী আৰু এই ঘৰৰ চব কাগজ পাতি ইয়াতে আছে দেখি চাই না কৰিছোঁ আপুনি যিমান পাৰে সোনকালে টকাখিনি ব্যৱস্থা কৰিব গোটেই দৰকাৰ আহিছোঁ হয় দাদা মোক তোমালোকে ক্ষমা কৰি দিবা মই বহুত ডাঙৰ ভুল কৰিলোঁ যিকেইজন বন্ধুৰ লগত থাকি মই তোমালোকক অৱজ্ঞা কৰিছিলোঁ আজি দেখোন সিহঁতে মোৰ লগত নাই 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 মই ক্ষমাৰ যোগ্য নহয় তোমালোকে মোক ক্ষমা নকৰিবা বাবা তই আকৌ আগৰ নিচিনা হ'ব পাৰিবিনে
নমস্কাৰ ৰাইজসকল, আমাৰ এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে যে আপোনালোকে সদায় সৎ সংগহে গ্ৰহণ কৰিব, অসৎ সংগৰ পৰা সদায় আঁতৰি থাকিব আৰু সকলোবোৰ মাদক দ্ৰব্য নিচাজাতীয় দ্ৰব্যৰ পৰা নিজকে বচাই ৰাখিব, কাৰণ ই আপোনাৰ মৃত্যুৰ কাৰণ হ'ব পাৰে। আৰু আমি এই ভিডিঅ'টোত কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্যৰ ব্যৱহাৰ কৰা নাই আৰু আমি কেতিয়াও সেইটো আপোনালোকে গ্ৰহণ কৰাটো নিবিচাৰোঁ। ধন্যবাদ।